বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া টাইমটো হৈছে 9:30 হৈছে। এতিয়া মই আছোঁ সৰুপথাৰ ৰেলৱে ষ্টেচনত। ক'ত গৈ আছোঁ কি কথা আপোনাক জনাই আছোঁ। আপোনাৰ চাব পাৰে এইটো চাওক, এইটো সৰুপথাৰ ৰেলৱে ষ্টেচন। আৰু এতিয়া মোৰ লগৰ কিছুমান আহি পালে, তো তেওঁলোকক লগ কৰোঁগৈ। ক'ত গৈ আছোঁ কি কথা আপোনালোকক লগ পাই পিনি জনাই আছোঁ। মই কাকো চিনাকি কৰা নাই, পিছত গৈ পিনি তাত গৈ পিনি চিনাকি কৰি দিম তো কোন কোন কি আছে। তো মই কেপি ভাই যেনক কিন্তু পিছত আপোনালোকক চিনাকি কৰি আছোঁ। তো ক'ত গৈ আছোঁ কি কথা মই এতিয়ালৈ আপোনাক কোৱা নাই। তো আপোনাৰ এয়া কেপি ভাই ক'ব পিছত, ক'বা নেকি? মই এক্সপ্ল'ৰ কৰিম, আপোনালোকে চাই যাব বাছ। হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া আৰু ৰাতিপুৱা পালোহি গুৱাহাটী, আপুনি চাব পাৰে পাই গ'লেহি। আপোনাৰ এতিয়া 5:30মান হৈছে। আৰু কোন কোন আছে লগতে আছে আমাৰ কপিল অফিচিয়েল ভাই। হাই কৰি গুড মৰ্ণিং। গুৱাহাটী পালোঁ মানে। এতিয়া ক'ত গৈ আছোঁ কৈ দিয়া, মইতো কোৱা নাই ক'ত গৈ আছোঁ। এতিয়া মুখ চুখ ধুই ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত আৰু লগ পাম আপোনালোকক। আমি গৈ আছোঁ ক'ত, আমি কি কাৰণে আহিছোঁ সেইটো কৈ দিয়া। তো মই কোৱাই নাই মানে কি কাৰণে, তুমি কৈ দিয়া এবাৰ, তোমাৰ মুখৰ পৰা কৈ দিয়া। আমাৰ কৃষ্ণগুৰি আশ্ৰমত এমাহ জুৰি অখণ্ড কীৰ্তন হৈ আছে, কৃষ্ণগুৰি একনাম কীৰ্তন। আমি এতিয়া তাতে যাম। তো আপোনালোকক এতিয়া আশ্ৰমলৈ লৈ যাম, তাৰপিছত আশ্ৰমৰ পৰিৱেশবোৰ দেখুৱাম। আপোনালোকক কেনেকুৱা লাগে কমেণ্টত জনাব। তো চাই থাকক আগলৈ। তো ফ্ৰেছ হ'বলৈ জেগা বিচাৰি ফুৰিছোঁ, এতিয়ালৈকে পোৱাই নাই। তো ভাবিছোঁ ৱেইটিং হলতে যাওঁ নেকি, তাতে অকণমান ফ্ৰেছ হৈ লওঁ। তাৰপিছত কিবা কফি চফি অকণমান খাব লাগিব। একদম মানে কিবা লাগিছে আৰু টোপনি ক্ষতি হৈছে। টোপনি মানে কিয় একদম মানে লাগিছে, তো সেইটো কাৰণে এতিয়া কফি চফি খালে মানে ফ্ৰেছ লাগিব। তো অলপ এতিয়া গৈ আছোঁ আমি কি দিম ফ্ৰেছ হ'বলৈ মেজ জেগা। দে আৰু টিম্পু খাই লিখিব। কি বুঝে নি হ্যাঁ লালচা 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 চাহৰ কালাৰ চব কালাৰ। তো গাইছ, এতিয়া চাহ তাহ খাই পাৰি চলিলোঁ। এতিয়া আমি মানে এনেই ষ্টেচনখন গুৱাহাটী ষ্টেচন ঘূৰি আছোঁ। মানে কি আমি নলবাৰী যাম, তো 7:30 বজাত ট্ৰেইনটো আছে। তো এতিয়া আৰু ঘূৰি আছোঁ, পূৰা আৱাজ কৰি আছোঁ। তো গাইজ ফাইনেলি পাই গ'লোঁ আমাৰ এইটো ট্ৰেইন। আহি পাই গ'ল। এতিয়া কমচে কম 8:30মান বাজিলে। তো এতিয়া এৰিব আৰু তাৰপিছত গৈ থাকিম। তো নলবাৰী যাম। এতিয়া ইয়াৰ পৰা আকৌ গুৱাহাটীৰ পৰা এতিয়া নলবাৰী গৈ আছে ট্ৰেইন। হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু মই এতিয়া আছোঁ আপোনাৰ কৃষ্ণগুৰু আশ্ৰমত আছোঁ। তো এতিয়া কালি আহিলোঁ, কালি কাৰণে মানে ভিডিঅ'টো বনাব নোৱাৰিলোঁ, ট্ৰেইনত আহিলোঁ কাৰণে অকণমান দেৰি হ'ল। তো ভাগৰো লাগিছে, তো সেইকাৰণে ভিডিঅ'টো নবনালোঁ। এতিয়া ৰাতিপুৱা বনাইছোঁ। আৰু এতিয়া অকণমান গেটৰ আগত আপোনালোকে এনেকৈ মাৰ্কেটটো দেখিব পাৰে। এইবিলাক চব চব্জি ইফালে। আৰু আমি 3জনেই ওলাই আহিছোঁ। আৰু মোৰ লগত কপিল ভাই আছে। এবাৰ হাই বুলি কৈ দিয়া। হাই। এতিয়া আশ্ৰম দেখুৱাবলৈ লৈ যাম আপোনালোকক। কালি যিহেতু অকণমান ভাগৰো লাগিলে, ভিডিঅ' বনোৱা নহ'ল। ফাইনেলি আমি সোমাই গ'লোঁ এতিয়া মেইন গেট, সেইটো চাব পাৰে। তো এতিয়া মেইন গেটতে সোমাই যাওঁ, ইয়াত সোমাই যাওঁ। অলপ এতিয়া সোমাই পিনি আপোনাক দেখাই আছোঁ কি হৈ আছে। ইয়াত সোমাই যোৱাৰ আগত ইয়াত ভৰিটো ধুই লওঁ। এতিয়া ভিতৰলৈ সোমাই আহিছোঁ গেটৰ। আৰু চব এইফালে তো এতিয়া গাইছ আমি আশ্ৰমৰ ভিতৰলৈ গৈ আছোঁ। আশ্ৰমটোৰ ভিতৰত মানে কমচে কম 112 বিঘামান মাটিৰ এইটো আশ্ৰম হয়। কলেজ বা কি আছে, তো মই ক'ত আছিলোঁ সেইটো দেখাম। মানে কি কালি আহিছোঁ যে এনেকুৱা চবকে
চবকে মানে কি হয় থাকিবৰ কাৰণে এটা শিবিৰ দিয়া হৈছে তো তাতে আছিলোঁ তো সেইটো দেখামগৈ কমচে কম মানুহ কমচে কম ইয়াত 1 লাখ মান বেছি মানুহ আছে তো আপোনালোকে এতিয়া গম পালে মই এতিয়া বাহিৰত আছোঁ তো এতিয়া ভিতৰত সোমাই গ'লে মানে আপোনালোকে দেখিব কিমান মানুহ আছে তো তাতো দেখাব চেষ্টা কৰিম আৰু বহুত ধুনীয়া হ'ব তো ব্লগটো চাই যাব আৰু এইফালে চাব পাৰি ইহঁতে পূৰা ৰীল বনোৱাত লাগি আছে তো এতিয়া মূল গেটৰ দি সোমাই আহি পিনি এতিয়া আকৌ এটা গেট পালোহি আৰু এইফালে চাব পাৰে তো আহি আছোঁ তো আমি যাব লাগিব এইটো ছাইডে এইফালে আপোনাৰ দেখিছে নহয় তো এইটো ছাইডেদি আমি সোমাই যাম ৰাতি ভাল লাগিব কি সুবৰ্ণপুৰত যাম এতিয়া সুবৰ্ণপুৰ কোনফালে আছে আৰু চক ৱাও কীৰ্তন ঘৰ এতিয়া এইটো কীৰ্তন ঘৰৰ সোমাই তাৰপিছত এতিয়া কীৰ্তন ঘৰ ফালে লৈ যাম বহুত প্ৰকাণ্ড কীৰ্তন ঘৰ হয় বহুত ডাঙৰ দেখিব এতিয়া আৰু চক এয়া এতিয়া আমি কীৰ্তন ঘৰত আমি যাম এতিয়া বলক এতিয়া চাই যাব তো গাইজ আজি ব্লগটো ইমানেই আছিলে আপোনালোকৰ ইয়াৰ ছেকেণ্ড পাৰ্ট আহি আছে কাৰণ প্ৰথম পাৰ্টটোতে ইমানখিনি আপুনি দিব নোৱাৰোঁ বহুত দীঘলীয়া হ'ব বহুত দীঘলীয়া হৈ যাব ব্লগটো সেইটো কাৰণে ছেকেণ্ড পাৰ্ট লৈ আহিছে ছেকেণ্ড পাৰ্টত আপোনালোকে দেখিব পাব নামঘৰত ধুনীয়াকৈ নামঘৰত নাম কীৰ্তন চলি আছে তালৈ যাম আৰু ইয়াত স্কুল কলেজ যিখিনি আছে সকলো আপোনালোকৰ আশ্ৰমৰ যিমানখিনি যি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো চাব নেক্সট ব্লগত ধুনীয়া হ'ব ধামাকা হ'ব তো চাব তো বাই